স্মৃতি পৰে আহি মোৰ মনত অভিমানী মৰমেৰে ৰং খানে তাই বাৰে বাৰে আহি মোৰ ওঠত সপোন আঁকি শুৱৰাই অ প্ৰিয়া মোৰ তুমি কাজলি মন ও প্রিয়া মোর তুমি অভিমানী ক্ষণ ও প্রিয়া মোর তুমি কাজলি মন ও প্রিয়া মোর তুমি অভিমানী ক্ষণ। থ্যাংক ইউ। নমস্কাৰ। পোনপ্ৰথমে আৰৰ খবৰৰ বিশেষ অনুষ্ঠান শিল্পীৰ সৈতে এখন টেক। এই আজিৰ অতিথি মোৰ সৈতে উপস্থিত আছে জ্যোতি পল, এজন জনপ্ৰিয় কণ্ঠশিল্পী। তেখেতৰ পোনপ্ৰথমে পৰিচয়টো জানি লওঁ আহক। নমস্কাৰ, মই জ্যোতি পল। আপোনালোক সকলোকে মৰম জনাইছোঁ আৰু আহিবলগা দিনবোৰ যাতে ভাল হওক, সকলোৰে কুশল হওক তাকে কামনা কৰিছোঁ। আপোনাৰ সংগীতৰ যাত্ৰা কিছু মুহূৰ্তৰ কথা কওকচোন। সংগীতৰ যাত্ৰা আচলতে স্কুলীয়া জীৱনৰ পৰা আৰম্ভ হৈছিলে আৰু মোৰ ঘৰতো আচলতে এটা সংগীতৰ পৰিৱেশ আছিল। মোৰ দেউতা পাঠক নাগাৰা নামৰ আৰু মাও গান গাইছিলে এটা সময়ত। মা এতিয়াও গায়, কিন্তু এতিয়া ঘৰুৱা কামৰ কাৰণে অকণমান গানৰ মায়ে যেন অকণমান গানৰ পৰা আঁতৰি গৈছে যেন লাগে, কিন্তু মায়ে এতিয়াও গুণগুণাই থাকে কিন্তু গান। দাদাও এটা সময়ত গান গাইছিলে আৰু ঘৰুৱা ফালৰ পৰা মোক ছাপোৰ্ট বহুত কৰে গানৰ ক্ষেত্ৰত। তাৰপিছত মোৰ আচলতে স্কুলত যেতিয়া আছিলোঁ তাৰ পৰাই আচলতে শিক্ষকসকলে আচলতে মোক গান গাবলৈ তেওঁলোকে উৎসাহ দিছিল যে তুমি শিকা গান। তেওঁলোকে কওঁতে কওঁতে আচলতে মই গান শিকিলোঁ। তেওঁলোকে বহুত জোৰ কৰিলে। তাৰপিছত প্ৰথমতে ইচ্ছা নাছিল, কাৰণ প্ৰথমতে খেলা ধূলাতহে আচলতে সৰুতে বেছি ইচ্ছা যায়, দৌৰি থাকিব লাগে আমি সকলো। চ' পিছত লাহে লাহে যেতিয়া বুজি পালোঁ, যেতিয়া গানৰ যিটো এটা ফিল সেই বস্তুটো যেতিয়া বুজি পালোঁ, তেতিয়া নিজেও ভাল লগা হ'ল গানটো গাই। তাৰপিছত এনেকৈ শিকি আছোঁ এতিয়াও লাহে লাহে। আৰু আনুষ্ঠানিক শিক্ষা বুলি ক'লে মই ক্লাছিকেল শিকিলোঁ। 12 বছৰ বয়সত বিশাৰদটো কমপ্লিট কৰিলোঁ। আৰু এতিয়াও অসমীয়া যিখিনি ফোক বৰগীত হওক, লোকগীত হওক, সেই গীতসমূহ শিকিবলৈ চেষ্টা কৰি আছোঁ এতিয়া। আপুনি ক'লে যে লোকসংগীতৰ ওপৰত চৰ্চা কৰিছে, যদি তেনেকুৱা এটা গীত ৰাইজৰ বাবে নিশ্চয় নিশ্চয়। মোৰ খুব ভাল লগা এটি গীত, কামৰূপীয়া লোকগীত অকণমান গাই দিবলৈ চেষ্টা কৰিছোঁ। ও খালকি সুতি খালকি কোন দেশে যাবি, ও খালকি সুতি খালকি কোন দেশে যাবি, ওই আমার দেশে যাবি খালকি একলা পাবি, ওই আমার দেশে যাবি খালকি একলা পাবি, ও খালকি সুতি খালকি কোন দেশে যাবি, ও খালকি ও দাদার আগত কবি খালকি মোকে নিবাইব, ওই মোকে নিবাইব, ওই বোরা গত কবি খালকি সিরা খুন্দি থব, ওই বোরা গত কবি খালকি সিরা খুন্দি থব, ও খালকি সুতি খালকি কোন দেশে যাবি, ওই আমার দেশে যাবি খালকি একলা পাবি, ওই আমার দেশে যাবি খালকি একলা পাবি, ও খালকি সুতি খালকি কোন দেশে যাবি। খুব ধুনীয়া। আপুনি ক'লে যে সৰুৰে পৰা সংগীতৰ লাইনত জড়িত। হয়। কোন মঞ্চত কেতিয়াৰ পৰা আহিলে আপুনি? মঞ্চত ক্লাছ 4ৰ পৰা আছিলোঁ, কিন্তু তেতিয়া ঘৰৰ মানুহে তেতিয়া কয় আৰু যে যাচোন যাচোন গান এটা গায়া, তেনেকুৱাহে আছিল সৰুতে। কিন্তু ভালকৈ আচলতে ক্লাছ 7-8 মানত আহিলোঁ মঞ্চত। তাৰপিছত 10ত অকণমান গেপ হৈ গ'ল, কাৰণ মেট্ৰিকৰ সময়খিনি অকণমান ঘৰৰ মানুহ অকণমান ষ্ট্ৰিক্টলি থাকে, পঢ়া সময় বা কিবাখিনি।
তাৰপিছত যেতিয়া হাই ছেকেণ্ডেৰী সময়খিনিত মই অকণমান বেছিকৈ ইনভলভ আছিলোঁ কলেজত ফ্ৰেছাৰ্ছ চেছাৰ্ছ পূৰা তেনেকুৱা সময়খিনিত আচলতে ষ্টেজত বহুতখিনি পাৰফৰ্ম কৰিছোঁ। তাৰপিছত মই গুৱাহাটী গ'লোঁ ডিগ্ৰীৰ কাৰণে, LCB কলেজত পঢ়িছিলোঁ ডিগ্ৰী। তেতিয়া আচলতে ৰেড FM-ৰ লগত মোৰ বহুতখিনি কাম কৰিলোঁ ৰেড FM-ৰ লগত, কাৰণ তেতিয়া টচনবাজ বুলি এটা ৰেড FM-ৰ ছিজন আহিছিল ৰেড FM-ৰ, প্ৰত্যেকখন কলেজে কলেজে যায় গুৱাহাটী, তাতে LCB-টো আহিছিল। তেতিয়া মই একদম নতুন গুৱাহাটীত, আৰু গমো পোৱা নাছিলোঁ কেনেকৈ কি, খালি স্কুলত কলেজত আহিছিল বাবে চবেই ক'লে নতুন তেতিয়া একদম গৈছোঁ আৰু কলেজত একদম ফ্ৰেছাৰ্ছ। তাৰপিছত চবেই ক'লে ছিনিয়ৰ দাদাসকলে যে তুমি এই গান এটা গোৱাচোন গোৱা, মানে কলেজৰ একদম কেম্পাছতে শ্ব'টো চলি আছে। তাত মই গালোঁ গানটো, মায়াবিনী গাইছিলোঁ মই তেতিয়া, আৰু মায়াবিনীটো গাওঁতে চিলেকশ্যন পালোঁ। তেওঁলোকে মাতিলে যে, মই ডেটটো পাহৰিলোঁ আচলতে, তেওঁলোকে ক'লে যে কিবা এটা ডেটত মানে আৰু এটা শ্ব' হ'ব, মানে কলেজত যিখিনি চিলেকশ্যন হ'ল তাৰে গোটেইখিনি এটা শ্ব' তেওঁলোকে এক্সট্ৰাকৈ পাতিব। তাৰপিছত সেই শ্ব'টো আহি তাত গালোঁ। মই গম পোৱা নাছিলোঁ যে সেইটো এটা কম্পিটিশ্যন হয় গোটেই কলেজবিলাকৰ, গুৱাহাটীত যিমানখিনি কলেজ আছে চবৰে কলেজবিলাকৰ যে কম্পিটিশ্যন মই গম পোৱা নাছিলোঁ। পিছত যেতিয়া কম্পিটিশ্যনটোত গ'লোঁ, শ্ব'টোত গ'লোঁ, তেতিয়া গম পাইছোঁ যে আচ্ছা চব কলেজবিলাকৰ ছিংগাৰ্ছবিলাক আহিছে। ভয়ো লাগিছে কাৰণ একদম নতুন তেতিয়া গুৱাহাটীত। তাৰপিছত গালোঁ, তাতে গাই ফাৰ্ষ্ট পালোঁ তাতে। তাৰপিছত ৰেড FM-ত সেইটো এটা মোৰ বিৰাট ভাল অভিজ্ঞতা এটা হ'ল। আৰু গোটেই পাহিবাহঁতৰ লগত চিনাকি হ'ল, পাহিবা, মেণ্ডিবা, তন্ময় দা বা বিজয় দা, চবৰ লগত চিনাকি হ'ল তাতে। তাৰপিছত ৰেড FM-ৰ লগত মই মোটামুটি 2 বছৰমান কাম কৰিলোঁ, মানে এপাৰ্টমেণ্ট এক্টিভিটিছ তাতে ৰেড FM-ত হৈ থাকে। গুৱাহাটীৰ যিমানবিলাক ডাঙৰ এপাৰ্টমেণ্ট হয় তাতে ইভেণ্ট পাতে, ৰেড FM-এ পাতে, তাতে পাহিবাহঁত যায় আৰু তাতে ছিংগাৰ হিচাপে মই যাওঁ, আৰু খুব ধুনীয়া এটা এক্সপিৰিয়েঞ্চ হ'ল। তাৰ পৰা আচলতে মই সদায় কওঁ যে মাইক ধৰিবলৈ কেনেকৈ ধৰে, সেই বস্তুটো মই ৰেড FM-ৰ এই শ্ব'বিলাকত শিকিছোঁ। কাৰণ তাতে বহুত সপ্তাহত 2 দিন থাকে, শনিবাৰ ৰবিবাৰ, আৰু সদায় তেনেকৈ গাওঁতে আচলতে এটা মাইক কেনেকৈ ধৰে, কাৰণ এটা পৰিৱেশত বেলেগ পৰিৱেশত চাউণ্ডটো বেলেগ থাকে। কেতিয়াবা একদম সৰুকৈ দিয়া থাকে চাউণ্ডটো ভইচৰ, কেতিয়াবা বহুত লাউড হৈ যায়। গতিকে কেনেকৈনো ধৰিব লাগে সেই মাইক্ৰফোনটো, তেতিয়া চাউণ্ডটো কিমান দূৰলৈ যাব, সেই গোটেই বস্তুখিনি মই তাতেই শিকিছোঁ। তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটিৰ যেতিয়া লেগুলিয়ান বুলি এটা ছিজন হ'ল 2018, তেতিয়া মই তাতে আমাৰ LCB-ৰ ফালৰ পৰা গৈছিলোঁ, আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ বেষ্ট ছিংগাৰ হৈছিলোঁ তাতে। আৰু তেনেকৈ কৰি আছোঁ। আৰু প্ৰগ্ৰেম বুলি ক'লে আচলতে যেতিয়া ৰেড FM-ত থাকিলোঁ তেতিয়াই আচলতে বহুতখিনি এক্সপিৰিয়েঞ্চ হ'ল প্ৰগ্ৰেমৰ, আৰু এতিয়াও প্ৰগ্ৰেম কৰি আছোঁ। আৰু আশা কৰোঁ আমি যিমানখিনি প্ৰগ্ৰেম কৰোঁ যাতে অডিয়েঞ্চে চাই ভাল পায়, আৰু এটা খুব ধুনীয়া যাতে সময় তেওঁলোকে সেই সময়খিনি অতিবাহিত কৰিব পাৰে, আমাৰ গোটেই বেণ্ডৰ ফালৰ পৰা আমাৰ সেইটো চেষ্টা থাকে। অসমৰ বিভিন্ন জেগাতে যোৱা হয় সংগীতৰ কাৰণে, কিছু তিতামাথা অভিজ্ঞতা থাকে, তাৰে যদি কিছুমান দৰ্শক কৈ দিয়ে। থাকে বাৰু, মানে আমি ৰিচেণ্টলি ডিমা হাছাও গ'লোঁ, জুডিমা ফেষ্টিভেল, খুব ধুনীয়া লাগিল গৈ পেলাই। তাৰপিছত লামডিং গ'লোঁ, ৰামডিং ৰেলৱে HS স্কুলত গ'লোঁ। তাৰপিছত বহুত জেগাত গৈ থকা যায়, কিন্তু তিতা মিঠা অভিজ্ঞতা আচলতে চবতে থাকে। কেতিয়াবা এনেকুৱাও হয় যে প্ৰগ্ৰেম শেষ কৰি আমি নামি আহিছোঁ, তাৰপিছত আকৌ গাব লগা হৈছে, এইফালে চব চাউণ্ড বন্ধ হ'ল, আকৌ মাতি লৈ আহিছে। আচলতে সেইটো ভাল পাই কাৰণে মাতে, গান শুনি ভাল পাইছে তেওঁলোকে, সেইকাৰণে মৰম এটা থাকে চবৰে যে দাদা আৰু 2টা গান গাই দিয়ক। মই যাওঁ, কেতিয়াবা যাব লগা হয় গান গাবলৈ, আৰু কেতিয়াবা বহুত ভাগৰুৱা হৈ থকা যায়, কাৰণ একেলগে 3 ঘণ্টা শ্ব' কৰাৰ পিছত যেতিয়া নামি অহা যায় বহুত ভাগৰুৱা হৈ থাকে। মই বুলি নহয়, আমাৰ গোটেই টেকনিচিয়ান মিউজিচিয়ান চবে আচলতে। আৰু তাৰপিছত আচলতে কিছুমান এনেকুৱাও ঘটনা হৈ যায়, এতিয়া আমাৰ লগত তেনেকৈ হোৱা নাই বাৰু, কিন্তু শুনিছোঁ বহুত জেগাত যে গাড়ী আহিব নিদিয়ে, চ' তেনেকুৱাও অভিজ্ঞতা কিছুমানৰ আছে। কিন্তু আমাৰ এতিয়ালৈকে তেনেকুৱা হোৱা নাই, কিন্তু ভাল অভিজ্ঞতা বহুত হৈছে।
মোৰ এটা অভিজ্ঞতা মনত আছে আছুৰ এটা অনুষ্ঠান হয় উদ্দীপনা বুলি দীঘলী পুখুৰী পাৰত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ স্মৃতিত তেওঁলোকে এটা অনুষ্ঠান পাতে আৰু সেই অনুষ্ঠানটোত প্ৰত্যেকখন গুৱাহাটীৰ প্ৰত্যেকখন কলেজৰে বেষ্ট ছিংগাৰখিনিক মাতে ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰিবলৈ LCB কলেজৰ ফালৰ পৰা মই গৈছিলোঁ সেই বছৰটো মই পাহৰিলোঁ তাৰপিছত যেতিয়া গ'লোঁ তাতে প্ৰেক্টিচ হয় কেইদিনমান আগত তো ভাল লাগিলে প্ৰেক্টিচ কৰি কাৰণ নতুনকৈ গৈছোঁ গুৱাহাটী মিউজিচিয়ানছখিনিৰ লগত মই টিভিতে দেখি থাকোঁ তেওঁলোকক কিন্তু সন্মুখৰ পৰা দেখাও নাই তেনেকৈ বা তেওঁলোকৰ লগত গোৱাও নাই তাতে তেওঁলোক লগ পাই গালোঁ ইমান ভাল লাগিল প্ৰেক্টিচটো কৰিলোঁ তাৰপিছত যিদিনা ফাইনেল আছিলে আমাৰ উদ্দীপনা অনুষ্ঠানটো সিদিনা গ'লোঁ গৈ পেলাই দেখিলোঁ যে যেতিয়া মোৰ পাৰফৰ্মেঞ্চটো হ'ব তাৰ আগে জুবিন দা আহি পাইছে মানে জুবিন দাই কাঞ্চনজংঘাৰ প্ৰমোচন কৰি ৰঙিয়াৰ পৰা উদ্দীপনা আহি পাইছে মানে তাত মই যেতিয়া গান গাম তাৰে আগে দাদা আহি পেলাই সন্মুখত বহিছে মানে এতিয়া মোৰ ভয় লাগিছে কি প্ৰথমখন ইমান ডাঙৰ এটা অনুষ্ঠানত গাবলৈ গৈছোঁ তাৰে আগত আকৌ জুবিন দা বহি আছে তাৰপিছত ভয়ে গালোঁ কিবাকে তাৰপিছত গান ভালেই হৈছে বুলি চবেই ক'লে তাৰপিছত মোৰ পিছতে মই গান গোৱা হোৱাৰ পিছত জুবিন দা ষ্টেজলৈ আহিছে দাদাই আমাক গোটেই যিমানখিনি আছিল চবেই ক'লে ভাল হৈছে ভাল গাইছে মই আকৌ গাইছিলোঁ প্ৰতিধ্বনি গানটো জুবিন দাৰে গান দাদাই গোৱা গানটো গাইছিলোঁ সেইটো এটা মোৰ বিৰাট ভাল লগা এক্সপিৰিয়েঞ্চ আৰু দাদাক সন্মুখৰ পৰা প্ৰথমটো পাইছোঁ সেইখন অনুষ্ঠানত জুবিন দাৰ লগত কিছু মানে পিছলৈ দেখা গ'ল চেটেলাইট চেনেলটো আপুনি গান গাইছে তাৰে কিছু অভিজ্ঞতা দাদাক আচলতে যিমান বাৰে লগ পোৱা যায় সিমান বাৰে যেন লাগে আজি প্ৰথম লগ পাইছোঁ তেনেকুৱা এটা ফিল হয় মানে আৰু খুব ভাল লাগে তেওঁক লগ পাই আৰু দাদা আচলতে আমি প্ৰথম এটা কাম কৰিছিলোঁ কথা দিলোঁ বুলি গান এটা সেই দোকানৰ মই যেতিয়া গালোঁ তাৰপিছত মই গাইড ভাৰ্চনটো গাইছিলোঁ অৰিজিনেল গানটো দীপলিনা বা আৰু জুবিন দাৰ আছিলে তাৰপিছত মই গাই পেলাই হামিং এটা গাইছিলোঁ তাতে কিন্তু মই জানো যে হামিংটো নাথাকে জুবিন দাৰ গানত হামিংটো দাদাই দি দিব লাষ্টত গানটো মোক দিছিলে আৰছাদ ৰহমান ছাৰে তেওঁ মোৰ গুৰু আৰছাদ ৰহমান ছাৰে মোক ক'লে যে গাইডটো গাই দিবা গানটো মই তেওঁৰ মতে তোমাৰ ভইচটো এবাৰ মই জুবিন দাক শুনাম মানে আৰু তেওঁ মোক বহুত মৰম কৰে তাৰপিছত তেনেকৈ গৈ পেলাই যিদিনা জুবিন দাৰ ৰেকৰ্ডিং কৰিব সেইদিনা মোক ফোন কৰিছে যে আজি আহিবা চিকমিক ষ্টুডিঅ'ত মই ঠিক আছে ছাৰ গৈ পেলাই দাদা আহিলে আৰু সিদিনা দাদাক বহুত কাষৰ পৰা পাইছোঁ আমি 3 ঘণ্টা সময় একেলগে আছোঁ দাদাৰ লগত তাৰপিছত দাদাই গোটেই গানটো 7 মিনিটত গাইছে মোৰ মনত আছে গোটেই গানটো তাৰপিছত আমি কথা পাতিলোঁ বহুতখিনি সময় দাদাই মোক সুধিলে তই কি কাম কৰি আছ নতুন গান কি কৰি আছ তাৰপিছত দাদাই হামিংটো নাগালে লাষ্টত কিয় নাগালে মই গম নাপালোঁ কিন্তু দাদাই হামিংটো নাগালে লাষ্টত দাদাই হামিংটো নোগোৱাৰ পিছত মই ভাবিছোঁ যে চাগে হামিংটোৱে উৰাই দিব হামিংটো নাৰাখিব আৰু কিবা বেলেগ ইনষ্ট্ৰুমেণ্ট ভৰাব আৰু তাৰপিছত যেতিয়া গানটো ৰিলিজ কৰিব তাৰে আগে কেইদিনমান আগতে ছাৰে মোক ফোন কৰিছে আৰছাদ ছাৰে যে মানে হামিংটো তোমাৰটোৱে ৰাখি দিছোঁ চ' মোৰ কাৰণেতো বহুত ডাঙৰ কথা আচলতে জুবিন ককাইদেউৰ গান এটা যদি মই দিয়া হামিং এটা ৰাখি থৈ দিছে সেইটো কাৰণে মোৰ মানে বহুত ডাঙৰ কথা আৰু মোৰ সিদিনা বহুত ফূৰ্তি লাগিছে তাৰপিছত লাহে দাদাক আৰু লগ পোৱা হ'লোঁ NKTV সিদিনা এটা অনুষ্ঠানত গান এটা গালোঁ সিদিনাও বিৰাট ভাল এটা এক্সপিৰিয়েঞ্চ হ'ল আৰু ভাবি আছোঁ দাদাৰ লগত কাম এটা কৰিম আৰু অফিচিয়েল ছং এটাৰ কথা ভাবি আছোঁ চ' চাওচোন কি হয় কিন্তু দাদাৰ লগত কাম কৰি আচলতে প্ৰত্যেকটা সময়ত যেইবাৰে লগ পাওঁ কিবা এটা নতুন বস্তু এটা শিকিবলৈ পাওঁ তেওঁৰ পৰা আৰু তেওঁ ভুলটো এইটো নহয় যে ঠিকে আছে বা এনেকুৱা তেওঁ দেখাই দিয়ে যে এইখিনি জেগাত তই ভুল কৰিছ বা এইখিনি জেগাত তোৰ ভাল হৈছে তেওঁ বঢ়িয়াকৈ দেখাই দিয়ে সেই বস্তুটো আচলতে আমাৰ নতুন যিখিনি ছিংগাৰ্ছ আছে তেওঁলোকৰ বহুতখিনি হেল্প কৰে নিজেই মানে গান গায়ে নে আৰু বেলেগ কিবা কৰে মানে ইনষ্ট্ৰুমেণ্ট বজায় নেকি মই বজাওঁ ইনষ্ট্ৰুমেণ্ট বজাওঁ গিটাৰ বজাওঁ তাৰপিছত কীবৰ্ড বজাই মই খুব ভাল পাওঁ ড্ৰামছ বজাওঁ তাৰপিছত বাহিৰে মই প্ৰায়খিনি ইনষ্ট্ৰুমেণ্টছ বজাওঁ আৰু বজাওঁ মানে চেষ্টা কৰোঁ আৰু বজাবলৈ আৰু ভাল লাগে বজাই পেলাই আপোনাৰ লগতে এটা গ্ৰুপ মানে জড়িত হৈ থাকে তাৰ বিষয়ে যদি কৈ দিয়ে অলপ আচলতে মোৰ বেণ্ড এটা আছে আমাৰ নতুনকৈ হ'ল আচলতে
জানুৱাৰীৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ বেণ্ডটো আৰু জ্যোতিপল এণ্ড দ্য ইটাৰনেল ৱেবছ বুলি বেণ্ডটোৰ নামটো আৰু আমি চেষ্টা কৰোঁ প্ৰত্যেকখন অনুষ্ঠানত যাতে অডিয়েঞ্চে ভাল পায় এনজয় কৰে আমাৰ গোটেই প্ৰগ্ৰেমটো সেইকাৰণে আমাৰ গোটেইখিনিৰ পৰা সেইটো চেষ্টা সদায় থাকে আৰু চেষ্টা কৰি আছোঁ যিমানখিনি শ্ব' আছে বা যিমানখিনি শ্ব' কৰিলোঁ প্ৰত্যেকখন শ্ব'তে এতিয়ালৈকে চবৰে মৰম ভালপোৱাখিনি পাই আহিছোঁ আৰু অনাগত দিনতো আচলতে প্ৰত্যেকখন শ্ব'তে আমি সমানেই সেই উৎসাহেৰে আমি ৰাইজৰ মাজলৈ যাম আৰু ৰাইজক এনজয় যাতে কৰে তেওঁলোকে সেইকাৰণে আমি চেষ্টা কৰিম ক'লে দৰ্শকৰ পৰা বহুত সঁহাৰি বা মৰম পাইছে তেনেকুৱা কোনো বিশেষ আছে নেকি মৰম আচলতে প্ৰেম বোলা বস্তুটো আচলতে অকণ সুকীয়া কাৰণ প্ৰেম অবিহনে আচলতে কোনো মানুহেই আচলতে থাকিব নোৱাৰে বা প্ৰেম মানে এইটো নহয় যে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড তেনেকুৱাও নহয় প্ৰেম চব বস্তুৰ লগতে হ'ব পাৰে এতিয়া এজন লিখকৰ কলমটোৰ লগত প্ৰেম হ'ব পাৰে এজন ছিংগাৰৰ নিজৰ গানখিনিৰ লগত প্ৰেম হ'ব পাৰে কেতিয়াবা কেতিয়াবা আচলতে এনেকুৱা হয় যে প্ৰেমে আচলতে নতুন বস্তু এটা সৃষ্টি কৰাত বহুতখিনি হেল্প কৰে আৰু সেই বস্তুটো মোৰ জীৱনটো হৈছে বাৰু খালি যিখিনি আছে বা যিখিনি নাই সেই বস্তুখিনি ধৰি থকা নাই প্ৰেমৰ পৰা যদি কিবা সৃষ্টি কৰিব পাৰি মই সেই বস্তুটোতহে বেছি গুৰুত্ব দিছোঁ আৰু চেষ্টা কৰি আছোঁ যাতে মোৰ জীৱনৰ বস্তুখিনিৰ পৰা যাতে এটা ভাল আউটপুট এটা মই সমাজৰ মাজলৈ দিব পাৰোঁ গান এটাৰ জৰিয়তে সেই বস্তুটো মই বেছি চেষ্টা কৰোঁ অসমৰ বিভিন্ন ঠাইৰ লগতে বাহিৰত অসমৰ বাহিৰতো গান পৰিৱেশন কৰিছানে হয় মই এলাহাবাদ গৈছিলোঁ এবাৰ মানে সেইটো এটা শ্ব' আছিল ক্লাছিকেল শ্ব' আছিল আৰু সেইটোত যতীন গোস্বামী ছাৰ পদ্মশ্ৰী তেখেতে আমাক লৈ গৈছিলে তেখেতৰ এটা কুম্ভ মেলা যিটো আছিল তাতে হয় সেই কুম্ভ মেলাত শ্ব' কৰিছিলোঁ আমি ক্লাছিকেল এটা শ্ব' আৰু বেলেগ তেনেকৈ অসমৰ বাহিৰত যোৱা নাই এতিয়ালৈকে কিন্তু আশাটো সদায় আছে কাৰণ সেইটো এটা বেলেগ ফিল এটা মনৰ অসমৰ বাহিৰত গৈ পেলাই অসমৰ বস্তুখিনি যদি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ সেইটো এটা ভাল লগা কথা আমাৰ কাৰণে চাওঁ চেষ্টা কৰোঁ যদিহে তেনেকুৱা সুবিধা পাওঁ তেতিয়াহ'লে নিশ্চয় যাম আগন্তুক মানে বহাগ বিহুৰ কাৰণে বিশেষ কিবা প্ৰস্তুতি আছে নেকি আছে প্ৰস্তুতি আছে আমাৰ দুটা গান বিহু গান দুটা আহি আছে এটা অকণমান কমাৰ্চিয়েল হ'ব আৰু এটা টোটেলি ৰ বিহু এটা হ'ব আৰু সেই দুটা বিহুৰ কাম অলৰেডি আৰম্ভ কৰা হৈছে আৰু মাৰ্চ মাহত আমি গান দুটা গান আমি ৰিলিজ কৰিম বুলি ভাবি আছোঁ নিজৰ অফিচিয়েল গান কিমানটা আছে এতিয়ালৈকে মোটামুটি 10-12টামান হ'ব চাগে অফিচিয়েল চং আৰু এতিয়া গোটেইকেইটা অফিচিয়েল মোৰ নহয় মানে কিছুমান বেলেগ প্ৰডাকশ্যনৰো আছে কিন্তু ময়ো অংশ হিচাপে আছোঁ গোটেই গানকেইটাতে যদি এইকেইটাৰ ভিতৰত প্ৰিয় গান বুলি কওঁ কোনটো বুলি তুমি ক'বা প্ৰিয় বুলি আচলতে তেনেকৈ ক'বলৈ অকণমান টান কাৰণ জুবিনদাৰ মুখৰ পৰা শুনিছিলোঁ যে নিজৰ এটা গান নিজৰ সন্তানৰ নিচিনা গতিকে মাক বাপেকে কোনটো সন্তানক বেছি মৰম কৰে সেই বস্তুটো অকণমান ক'বলৈ টান হৈ যায় গতিকে সেইখিনি দাদাই কোৱা কথা আৰু সেই বস্তুখিনি মই ফিল কৰোঁ মানে মোক যদি ঘপকৈ কোনোবাই সোধে প্ৰিয় তোমাৰ কোনটো গান প্ৰিয় মোৰ সেইখিনি বস্তুৱে মনলৈ আহে যে এইটো যদি কওঁ এইটোতকৈ এইটো বেছি ভাল লাগে বা এইটোতকৈ এইটো বেছি ভাল লাগে গতিকে ঘপকৈ কোৱা অলপ টান গোটেইকেইটা গানৰে এটা নিজস্ব এটা ফিল আছে আৰু গোটেইকেইটা গানেই নিজৰ মাজত এটা ভাল লগা গান গতিকে গোটেইকেইটা গানে যিহেতু বহুত বেছি গান নাই গতিকে যিকেইটা গান আছে সেইকেইটা মোৰ ভাল লগা আৰু আশা কৰিছোঁ যদিহে ৰাইজে শুনিছে তেওঁলোকৰো ভাল লাগিব আৰু যিকেইটা গান আহি আছে সেইকেইটা গানো যাতে তেওঁলোকে সমানে মৰম দিয়ে তাকে আশা কৰিছোঁ নিজৰ গীতেদি যদি দৰ্শকৰ বাবে গুণগুণাই দিয়ে নিশ্চয় চেষ্টা কৰক অকণমান এটা আমি গান কৰিছিলোঁ শৈশৱ বুলি সেই গীতটি আচলতে অকণমান পৃথক গীত মোৰ বন্ধু হিমাংশুৱে সংগীত কৰিছিল আৰু লিখিছিল সি কম্প'জিশ্যনো সি কৰিছিল আৰু গীতটি ৰিচেণ্টলি যোৱা বছৰ মনগীত ফেষ্টিভেলতো স্থান পাইছিল সেইকাৰণে 2 লাইন গাই দিছিলোঁ গানটো আচলতে উদ্দেশ্যটো এইটোৱে আছিলে আমি গানটো কৰাৰ কাৰণ আমিতো 6-8 ধিনচাক গানবিলাক কৰিয়ে থাকোঁ সদায় বছৰৰ মাহত প্ৰত্যেকটা মাহতে আহেই তেনেকুৱা এটা গান কিন্তু এই গানটোৰ উদ্দেশ্যটো অলপ বেলেগ আছিলে কাৰণ
আমি আচলতে যেতিয়া সৰু আছিলোঁ তেতিয়া স্কুলত যাওঁ, আহিয়ে বেগটো ধৰি খেলা ধূলাত লাগিছিল আমাৰ। আৰু সেই বস্তুটো যেন আজিকালি নোহোৱা হ'ল মানে। আজিকালি মোবাইলতে চবে ব্যস্ত হৈ থাকিল, যান্ত্ৰিকতা আহি গ'ল এটা মানুহৰ মাজত। এই যান্ত্ৰিকতাৰ কাৰণে পুৰণা সেই দিনবোৰ, সেই স্মৃতিবোৰ মানুহে পাহৰি গ'ল। তেনেকুৱা উদ্দেশ্য লৈ হিমাংশু লিখিছিল বৰ ধুনীয়াকে। সেইটো 2 লাইন গাই দিছোঁ। যান্ত্ৰিকতাৰ পৃথিৱীত হেৰুৱালো কাহিনী, অতীতৰ সেই ধেমালিবোৰ আজি আছো সুৰি, অতীতৰ সেই ধেমালিবোৰ আজি আছো সুৰি। থেংক ইউ। খুব ধুনীয়া। আচলতে এই গানটো শুনি শৈশৱলৈ মনত পৰি গৈছে। হয়। সঁচাকৈ শৈশৱৰ কাৰণে আচলতে গীতটি বনোৱা গৈছিলে, কাৰণ শৈশৱৰ সেই ধেমালিবোৰ মাক বাপেকে যেতিয়া খেলিবলৈ যোৱাৰ সময়ত যে বাধা দিয়ে, নালাগে খেলিব, ভয় লাগে যে তেওঁলোকে ভৰি হাত ভাঙিব খেলিবলৈ গৈ, সেইকাৰণেহে মানা কৰে খেলিবলৈ যাবলৈ। তো সেই গোটেই কাহিনীবোৰ লগ লগাই আমি গানটো কৰিছিলোঁ। আৰু যিখিনিয়ে শুনিছে গীতটি খুব ভাল পাইছে। তেওঁলোকে এটা কথাই কৈছে যে গীতটি আমাক শৈশৱলৈ ঘূৰাই লৈ গ'ল, আৰু সেইকাৰণে গীতটিৰ নাম দিছিলোঁ শৈশৱ। শেষত আপুনি কি ক'ব? আৰৰ খবৰৰ প্ৰত্যেকজন কৰ্মকৰ্তাক মোৰ ফালৰ পৰা বহুত বহুত মৰম জনাইছোঁ, শুভকামনা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু আৰৰ খবৰৰ জৰিয়তে অসমবাসীক শুভেচ্ছা জনাইছোঁ। আৰু ভালে থাকক সকলো, আৰু ভগৱানে সকলোৰে দিনবোৰ ভাল কৰক তাকে আশা কৰিছোঁ। আৰু আশীৰ্বাদ কৰিব আগন্তুক দিনলৈ, যাতে ভাল কাম কৰিব পাৰোঁ, আৰু আপোনালোকৰ মৰমবোৰ সদায় ৰাখিব আমাৰ মাজলৈ। থেংক ইউ। অশেষ ব্যস্ততাৰ মাজত এইখিনি সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীৰ তালিকাত আপোনাৰ নামটো যে সোণালী আখৰেৰে জিলিকি থাকে তাৰে কামনা কৰিছোঁ। ধন্যবাদ।